আসসালামু আলাইকুম চবকে মোৰ নতুন এটা ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আজি ঘৰতে এসাঁজ জুতি লগাই খাওঁ আহক। ইয়াত দেখিছে মাংস আৰু কোমোৰা, লাও, কোমোৰা, আলু আৰু এইফালে আপোনাৰ পিঁয়াজ, আদা, নহৰু, মছলা ভালকৈ আজি ঘৰতে খাওঁ আহক। এয়া কেৰাহী পাতি ল'লোঁ আমি। কেৰাহীখন ভালদৰে গৰম হ'বলৈ দিম। এয়া তেল দি দিলোঁ। তেলখিনি গৰম হ'বলৈ দিওঁ। মই এতিয়া ঢাকি দিলোঁ। 5 মিনিটৰ পিছত কোমোৰা আৰু আলু দি দিম। তাৰপিছত কোমোৰা আৰু আলু মই দি দিছোঁ। এয়া মই ভালকৈ মজাই ল'ম। মজাই লৈ 5 মিনিটৰ কাৰণে ঢাকি দিম। খালি মই ঢাকি দিয়া আপোনাক দেখাবলৈ নহ'লে 5 মিনিটৰ পিছত মই আকৌ দেখাইছোঁ।
এয়া আমাৰ তৰকাৰী ৰেডি। এতিয়া ধুনীয়াকৈ আহক খাই লওঁ। এয়া ভাত, ইয়াত তৰকাৰী, এইফালে পিঁয়াজ, নেমু, জলকীয়া। এতিয়া ধুনীয়াকৈ খাই লওঁ দেই।